কথা হ'ল কি আমাৰ মই আছিলোঁ চেন্নাইলৈ আছিলোঁ যোৱা আজি 2.5 মাহ মোৰ হ'ল এইটো নৱেম্বৰ মাহৰ 6 তাৰিখে যেতিয়া মই সন্ধিয়া সময়ত মই কথাটো শুনা পাইছোঁ যে মোৰ ৱাইফৰ মোবাইলটো চুইচ অফ তাৰপিছত শুনা পালোঁ যে মোৰ মোৰ চুচুৰি আহিছিলে নৱাজুদ্দিনৰ ঘৰত আমাৰ অফিচাৰৰ ইনফৰ্মত গৈছিলে যোৱাৰ পিছত দেখা গৈছে যে নাই সিহঁতে মানে মোৰ ৱাইফক পলাই লৈ আহিছিলে তাৰপিছত মই সন্ধিয়া সময়ত মই 7:20 মই যেতিয়া মই ট্ৰেইনত উঠিছিলোঁ তাৰপিছত মই 9 তাৰিখ সন্ধিয়া 7:40 মই ঘৰ পাইছোঁ ঘৰ পোৱাৰ লগে লগে মই প্ৰথম মই ডকুমেণ্ট কেইটা মই চেক কৰিলোঁ চেক কৰাৰ পিছত মই দেখিলোঁ অলৰেডি মোৰ ফাইলটো নাই ঘৰত 3টা মোৰ ফাইল আছিলে ফাইলত মই দেখোঁ একো বস্তু নাই সব বস্তু নাইকিয়া হ'ল তাৰপিছত দেখিলোঁ মোৰ পাছপৰ্টখন নাই অলৰেডি মোৰ ডকুমেণ্ট মোৰ ল'ৰা ছোৱালীৰ ডকুমেণ্ট মোৰ ডকুমেণ্ট তেওঁৰো ডকুমেণ্টটো আছিলে মোৰ ৱাইফৰ এইবিলাকো নাই যাৰ কাৰণে এইটো কথা হ'ল চাওক মোৰ আজি 2টা ল'ৰা আছে এটা ল'ৰা আৰু এটা ছোৱালী আছে মোৰ লাইফটো মানে একেবাৰে মোৰ ল'ৰা ছোৱালীৰ লাইফটো বিলকুলে মানে সি বৰবাদটো কৰি দিলে আৰু মোৰ জনোৱা মতে মোৰ শুনা মতে আৰু মোৰ আৰু আলহী আছে তাত সিহঁতে আৰু 2খন চাৰি পাতিছে এতিয়াও এজন আছে তেওঁৰ ৱাইফ এজন আছে তেওঁৰ লগতে ইনফৰ্ম হ'ল সিহঁতে ক'লে ভাই এনেকুৱা মই ঘৰত গ'লোঁ যোৱাৰ পিছত আমাকতো ঘৰত যাবলৈ নিদিয়ে এনেকুৱা মোক ভাবুকি দি আছে তাৰপিছত আমি যোৱাকালি ৰাতি আমাৰ অফিচাৰ আছিলে আৰু আছিলে আমাৰ আৰক্ষীবিলাক গৈখিনি আমি নৱাজুদ্দিনত উঠাবৰ কাৰণে গৈছিলোঁ যোৱাৰ পিছত দেখিলোঁ নাই নৱাজুদ্দিন ঘৰত নাই ছাৰে ইনফৰ্ম কৰিছিলে ফোনত মই আহি আছোঁ কোৱাৰ পিছত নৱাজুদ্দিন অহা নাই আমাৰ আছিলে আমাৰ লগৰীয়া বন্ধু বান্ধৱ আৰু বহুত আছিলে আমাৰ অফিচাৰো আছিলে তাৰপিছত মোৰ ৱাইফক আনি আমাৰ থানাৰ হাওলাত এতিয়াও ৰাখি আছে আমাৰ অফিচাৰে নৱাজ আমাৰ চাংমাজিৰ ল'ৰা যিজনে আমাৰ ৱাইফক পলাই আনিলে যিজন নৱাজুদ্দিন হয় তো মোৰ ঘৰ দক্ষিণ লস্কৰবাজাৰ লংকাত দক্ষিণ লস্কৰবাজাৰ এতিয়া মোৰ ৱাইফত মই চাওঁ মোৰ যাৰ কাৰণে মোৰ বাচ্চা 2টাৰ কাৰণে মোৰ একেবাৰে জিন্দগীটো বৰবাদ কৰি পেলালে আৰু ডকুমেণ্ট কেইটাতো ক'ত পেলালে কি কৰিলে সিহঁতে জানে মই এইটো জানো যাতে মোৰ ৱাইফটোৱে লাগে মোৰ ডকুমেণ্ট মিলিনে বেলেগ কিবা নিছে সৰি মোৰ আছিলে টকা আছিলে 1,60,000 টকা আৰু 8 সোণা আছিলে এইবিলাকো লৈ গ'ল ডকুমেণ্ট চব লৈ গ'ল মোৰ ছোৱালীয়ে ক'লে আব্বা এনেকুৱা চকেছ খুলি নৱাজুদ্দিনে ঘৰৰ পৰা কি সামান লৈ বেগ এটাত ভৰাই আৰু জোৰ জবৰদস্তি মাক গাড়ী চুটাইখিনি লৈ গ'ল এইটো জানো যাৰ কাৰণে এতিয়া মোৰ ৱাইফক এইটো জানো যে মোৰ ৱাইফ লাগে সেইকাৰণে মোৰ 2টা বাচ্চা আছে বাচ্চাবিলাকৰ আমাৰ জিন্দগী আছে আজিলৈকে স্কুলত যোৱা নাই ডেইলি আমাৰ স্কুলৰ টিচাৰ ছাৰ ৰাতিপুৱা এপাক গৈ আছে আহি আছে যাৰ কাৰণে মোৰ ন্যায় লাগে মই এইটো ন্যায় বিচাৰি আছোঁ যাৰ কাৰণে মোৰ ন্যায় লাগে এইটো জানো আৰু আমাৰ মিনাজুদ্দিনৰ মা আছিলে মাজনে ক'লে 4-5 লাখ টকা মই ৰাখিছোঁ কেছ খেলাবলৈ হ'লে মই এই টকা দি মই কেছ খেলি থাকিম নৱাজুদ্দিনৰ মা বহুত বাবুকি দি আছে যে এইটো কৰিম সেইটো কৰিম বাছ আজি ৰাতিপুৱা মই জনোৱা মতে মই শুনা পাইছোঁ যে আজি ৰাতিপুৱা কৈছে যে মই যি কৰিব লাগে টকাৰ ওপৰত মই কৰিম নৱাজুদ্দিনৰ মাৰ ট্ৰিটমেণ্টত